তো গাইজ আজি আমাৰ লাষ্ট এক্সাম। তো লাষ্ট এক্সামত কি হয় আমি জানাই। তো আজি মস্ত পাৰ্টি হোগা, পাৰ্টি নে কি কৰক? হয় হয়, পাৰ্টি মানে কি 100 টকা লৈ আহিছোঁ। তো কি 100 টকা লৈ আহিছোঁ কি কৰিম আমাৰ আৰু হয় নহয়? ঘৰত ভাত চাত খাই আহিছোঁ, পুৰা পেট ভৰাই। তো পাৰ্টি কি কৰিম জানাই, 100 টকাত কি পায়? গাড়ী ভাড়াই যাব 80 টকা, 20 টকাত আৰু যিখিনি হয় সেইখিনি পাৰ্টি কৰিম আৰু হয় নে নহয়? আজি এক্সাম কেনেকুৱা হ'ব? বেয়া হ'ব। লাষ্ট এক্সাম ভাল কৰি দিব লাগে ভাই। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ নতুন এটা ভিডিঅ' লৈ। তো চাই থাকিব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। তো আমিও চাই থাকোঁ লাষ্ট এক্সাম দিবৰ কাৰণে তৈয়াৰ হৈছোঁ আৰু লগ পাই আছোঁ আৰু পিছত। তো গাইজ আমিও কেণ্টিনত সোমালোঁ, মই আৰু গৌৰৱ। কেণ্টিনত কিবা খাম বুলি এক্সাম দি পূৰা ভোক লাগিছে না। এই কেণ্টিনত কিবা খাম বুলি সোমাইছোঁ। তো অৰ্ডাৰ দিছোঁ, এখনো অহাই নাই কেণ্টিনটো। চাওকচোন কিমান ধুনীয়া কৰি ৰাখিছে। তো এইফালে ময়ো আছোঁ। তো চাই থাকক, যিহেতু তাতো লাগে ভাবিও বনাইছোঁ ভিডিঅ'টো। কাষতে মানুহ আছিল ভাবিও আৰু অৰ্ডাৰ আহি আছে। আমি খাই বৈ লগ পাই আছোঁ। তো গাইজ আগত যিটো পৰিৱেশ আছিল আমাৰ কলেজখনৰ, তাৰ পৰিৱৰ্তে এই আজিৰ দিনৰ পৰিৱেশটো খুবেই ধুনীয়া হৈছে। কাৰণ আমিও বহুদিন কলেজত অহা নাই। তো চাওক আমাৰ কলেজৰ পৰিৱেশ কি মজা, পুৰা ফুল গছ বাগান কৰিছে। পানী কি কৰি আছে, লাইটিং কৰি আছে, লেতেৰা পানীবোৰ ওলাই দিছে। তো চাফা পানী ভৰাই আছে আৰু চাওক ফুলৰ গাছ, তাৰপিছত গাছ ঠাচ কি মজা লাগিছে। তো চাই থাকিব। লেতেৰা পানী অলপ দিয়ে নেকি? নকু ভাই আমাৰ খাল চেকাত সহায় কৰিব আহিছে। আমি খাল চেকি আছোঁ। পুৰা কাজু ৰাতি কৰবি যাইছে, গাছ পুৰা দেখিলোঁ না। ক'ত পেলাই লাভ নাই নেকি? কাজু ৰাতি পুৰা মেলাত আজি আমি খাল চেকাত লাগি গৈছোঁ। আৰু নগৰৰ পুৰা লাভ পাই আছে কিন্তু ইফালে চাই থাকিব ভিডিঅ'টো শেষলৈ। তো গাইজ আমি কেইদিনমানৰ আগতে খালটো চেচিছোঁ। তো ভিডিঅ' বনাব পৰা নাই। তো ভাবিলোঁ লাষ্ট এক্সাম দি আহি সেই খাল চেকা ভিডিঅ'টো আৰু লাষ্ট এক্সামৰ ভিডিঅ'টো দুয়োটাই একেলগে কৰি দিওঁ, তথাপি অলপ ভাল লাগিব। কাৰণ এই খাল চেকা ভিডিঅ'টো অলপ ভিডিঅ' বনাব চাইছোঁ। তো অলপ কিবা কাৰণত বনোৱা নাছিলোঁ। আৰু এইকেইদিন লাগাতাৰ ভিডিঅ' চলি আছে সৰু সুৰা। তো আৰু এক্সাম চলি আছিল। তো সদায় ভিডিঅ' দিব পৰা নাই। তো আজিৰ পৰা প্ৰায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিলেই হ'ল। তো গাইজ আমাৰ ফাইনেলি মাছ টেকা হৈ গ'ল। তো এয়া জাল ঠাল ধুই আছে আৰু বাইহঁতে লাজতে যাই তো আমি মাছবিলাক ধুই আছোঁ। পুৰা এইবিলাক চাওক মাছ, আমাৰ মাছ ইমান পোৱা নাই, তথাপিও হৈছে আৰু সকলোৰে অলপ অলপ। তো আমাৰ এয়া আহি আছে নকু ভাই আৰু টিং দুটা খালি। নকু ভাই পুৰা ইয়াতো আছে মাছ, চাব নেকি? ডাঙৰ ডাঙৰ মাছ খুলিব পৰা নাই। তো মাক খুলিব দিছোঁ। তো মাক খোলাই দেখাই দি আছে। চাওক মাছ, এয়া কি মাছ হয় আপোনালোকে কমেণ্ট কৰি জনাব। কমেণ্ট বক্সত জনাই দিব কমেণ্ট কৰি। চাই থাকিব আৰু বন্ধু বান্ধৱীসকল। এতিয়া আৰু ইয়ালৈ সামৰণি মাৰিলোঁ। তো লগ পাই আছোঁ আৰু নেক্সট ভিডিঅ'ত। তো এতিয়ালৈ আৰু বাই বাই।